বন্ধুসকল, আজি আমি 2026 চনৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ আলোচনা কৰিম। আজি আমাৰ প্ৰথমটো কুৱেশ্যন হ'ল শেহতীয়াকৈ ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষালৈ অসামান্য অৱদানৰ বাবে 2026 চনত লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটাৰ বাবে কাক নিৰ্বাচন কৰা হৈছিল? অপশ্যন এ জেনেৰেল উপেন্দ্ৰ ত্ৰিবেদী, অপশ্যন বি জেনেৰেল অনিল চৌহান, অপশ্যন চি ৰাজনাথ সিং, অপশ্যন ডি অজিত ডোভাল। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি অজিত ডোভাল। নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনত 2 ভাৰত গ্ৰীণ হাইড্ৰজেন সামিট ক'ত অনুষ্ঠিত হৈছিল? অপশ্যন এ নতুন দিল্লী, অপশ্যন বি মুম্বাই, অপশ্যন চি বেংগলোৰ, অপশ্যন ডি হায়দৰাবাদ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ নতুন দিল্লীত। 3 নম্বৰ কুৱেশ্যনটো হ'ল আন্তঃৰাষ্ট্ৰীয় দাবা ফেডাৰেশ্যন FLDEৰ আৱৰ্তনীকালীন সভাপতি হিচাপে কোন নিযুক্তি হৈছিল? অপশ্যন এ ডি গুকেশ, অপশ্যন বি আকাৰ্ডি ডবৰকুচি, অপশ্যন চি মেঘাঞ্চ কালচেন, অপশ্যন ডি বিশ্বনাথ আনন্দ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি বিশ্বনাথ আনন্দ। 4 নম্বৰ কুৱেশ্যনটো হ'ল কুশা লং ৰেঞ্জ ছাৰফেচ টু এয়াৰ মিছাইল LRSM প্ৰণালী কোন সংস্থাই উন্নয়ন কৰিছিল? অপশ্যন এ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO, অপশ্যন বি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰো, ডি ভাৰত ডাইনামিক লিমিটেড BDL। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা DRDO। 5 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতে বিশ্বৰ দুৰ্যোগ বিপদাশংকা হ্ৰাস ডিজাস্টাৰ ৰিস্ক ৰিডাকশ্যন DRR বিষয়াক মন্ত্ৰী পৰ্যায়লৈ বৈঠকত কোনখন চহৰত আয়োজন কৰিছিল? অপশ্যন এ মুম্বাই, অপশ্যন বি নতুন দিল্লী, অপশ্যন চি চেন্নাই, অপশ্যন ডি হায়দৰাবাদ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি নতুন দিল্লীত। 6 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ জুলাই মাহত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ NHRCৰ নতুন মহাসচিব ছেক্ৰেটেৰী জেনেৰেল হিচাপে কাক নিযুক্তি দিয়া হৈছিল? অপশ্যন এ পীয়ূষ গোয়েল, অপশ্যন বি কেশৱ চন্দ্ৰ, অপশ্যন চি সঞ্জয় কুমাৰ, অপশ্যন ডি নৰেশ পাল গাভৰা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি নৰেশ পাল গাভৰা। 7 নম্বৰ কুৱেশ্যনটো হ'ল DRDOৰ কোনটো পৰীক্ষাগাৰে 350 কিলোগ্ৰাম থ্ৰাষ্ট শ্ৰেণীৰ ভাৰতৰ প্ৰথম থলুৱা এক্সপেণ্ডেবল টাৰ্বোছ ইঞ্জিন উন্নয়ন কৰিছিল? নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ আয়কৰ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? অপশ্যন এ 1 জুলাই, অপশ্যন বি 15 আগষ্ট, অপশ্যন চি 24 জুলাই, অপশ্যন ডি 31 মাৰ্চ। শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 24 জুলাই। 9 নম্বৰ কুৱেশ্যনটো হ'ল শেহতীয়াকৈ T20 আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অৰ্ধশতক হাফ চেঞ্চুৰী অৰ্জন কৰা সৰ্বকনিষ্ঠ খেলুৱৈ কোন? অপশ্যন এ বৈভৱ সূৰ্যবংশী, অপশ্যন বি শুভম গিল, অপশ্যন চি যশস্বী জয়ছোৱাল, অপশ্যন ডি তিলক বৰ্মা। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বৈভৱ সূৰ্যবংশী। 10 নম্বৰ কুৱেশ্যনটো হ'ল 2026 চনৰ আন্তঃৰাষ্ট্ৰীয় টাইপ এ ডায়েবেটিছ সন্মিলন ভাৰতৰ কোনখন চহৰত অনুষ্ঠিত হ'ব? অপশ্যন এ জয়পুৰ, অপশ্যন বি যোধপুৰ, অপশ্যন চি উদয়পুৰ, অপশ্যন ডি নতুন দিল্লী। শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ জয়পুৰ, ৰাজস্থানৰ।